এক্সকিউজ মি, আপোনাক কেইবাদিনো লক্ষ্য কৰি আছোঁ। আপুনি এইটো সময়ত আহি আমাৰ স্কুলৰ বাহিৰত ৰৈ থাকে। কাৰোবাক বিচাৰিছিলে নেকি? আচলতে মই গান শুনিবলৈকে ইয়াত ৰৈ থাকোঁ। মই কথা ক'ব নোৱাৰোঁ, কিন্তু মই গান শুনি বহুত ভাল পাওঁ আৰু মোৰ গান গাবলৈ বহুত ভাল লাগে। কিন্তু ভগৱানে মোৰ মাতটো মোৰ পৰা কাঢ়ি লৈ গ'ল। আপুনি আহি আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰক গান শিকায়, কথাটো বহুত ভাল লাগিছে। সেই গানবোৰ শুনিবলৈকে মই সদায় এই গছৰ তলত ৰৈ থাকোঁ স্কুলৰ বাহিৰত। আজি যদি মই কথা ক'ব পৰাহেঁতেন, কিমান যে গান গালোহেঁতেন। মোৰ নাম ৰোহিণী। ৰোহিণী, তুমি একো চিন্তা নকৰিবা। তুমি কথা ক'ব নোৱাৰিলে কি হ'ল? তুমি সদায় আহিবা ইয়াত গান শুনিবলৈ। আহা ভিতৰলৈ, ভিতৰত ভালকৈ শুনিবা। ককাইদেউ, বেমাৰটো অলপ ভাল পাইছে যেতিয়া কাম চামবোৰ অলপ নকৰি আৰাম কৰি ল'ব। ইমান কাম কৰিবলৈ কিহে পাইছেনো? আপুনি এনেই চিন্তা কৰি থাকে, চব ঠিক হৈ যাব নহয়। কি কবিনো, দেখিছই দেখোন মোৰ কি চিন্তা। বুঢ়া হৈ আহিছোঁ দিনক দিনে। এইফালে ছোৱালীজনীয়ে কথা ক'ব নোৱাৰে। মোৰ অবিহনে তাইৰ কি অৱস্থা হ'ব বাৰু? তাইক কোনে বিয়া পাতিব? তাই কেনেকৈ গোটেই জীৱন অকলে থাকিব? সেইয়া ককাইদেউ, আপুনি তেনেকৈ কিয় কৈছে? ৰোহিণী কথা ক'ব নোৱাৰা হ'ব পাৰে, কিন্তু তাই জানো গুণৰ অভাৱ? তাইৰ মুখখনহে নচলে, বাকীটো সকলো কামতে পাকৈত। যিমানেই নহওক, কথা ক'ব পৰা সমান হয় জানো কোনোবা? কোন ল'ৰা আহিব তাইক বিয়া পাতিবলৈ? মই জানো সদায় জীয়াই থাকিম? হ'ব হ'ব ককাইদেউ, এইবোৰ ভাবি আপুনি মনটো মাৰি নাথাকিব। মোহিনী ভাল ছোৱালী, তাইৰ মাতটো ভগৱানে কাঢ়ি লৈ গৈছে। সেইকাৰণে ভগৱানৰ ওপৰতে বিশ্বাস ৰাখক, তেওঁ নিশ্চয় কিবা এটা কৰিব। সেইয়া ৰোহিণী পালিহি। এই মই অলপ আগতে পালোহি ৰোহিণী। দেউতাৰক তাকে বুজাই আছো, এনেই চিন্তা কৰি আছে নহয়। তুমি আহিলাই যেতিয়া যোৱা, চাহ কৰাগে। চাহ একাপ খাই ময়ো ঘৰলৈ যাওঁ আৰু। ওচৰতে পেহী এজনী আছো বুলিহে এনেকৈ আহি থাকিব পাৰিছো। সেইকাৰণে কওঁ ককাইদেউ, বেছি টেনশ্যন লৈ নাথাকিব। ময়ো বৰ অশান্তি পাওঁ নহয়। নিজৰ বুলিবলৈ সেই আপুনি আৰু সেই ভতিজাজনী আছে ৰোহিণী। আপোনালোকে যদি ভালকৈ নাথাকে মোৰ কেনেকুৱা লাগিব বাৰু? হ'ব হ'ব, তই চিন্তা কৰিব নালাগে দে। এইকেইদিন অলপ চিন্তা কৰিছিলোঁ। তই আছ যেতিয়া মোৰ কি চিন্তা বাৰু? কিনো কৰি আছ নহয় এইবোৰ? গাঁৱত গৈ গৈ ল'ৰা ছোৱালীবোৰক সেই গান শিকাই আছ। বহুত দিনৰ পৰা কৈ আছো এইবোৰ বাদ দে, কিবা কাম আৰম্ভ কৰ। দাদাৰ লগতে মিলি কিবা এটা কৰিব পাৰ দেখোন। কি যে মা, মানুহে অকল কাম কৰিয়ে টকা ইনকাম কৰিব লাগে নেকি? মই কি বেয়া কাম কৰিছিলোঁ? গাঁৱৰ ল'ৰা ছোৱালীবোৰক মই গোটেইখিনিকে গোট খুৱাই টিউচনো কৰোঁ, গানো শিকাওঁ। কিমান ভাল পায় গাঁৱৰ মানুহে। মোৰ লাভ হওক নহওক, কাৰোবাকতো মই কিবা এটা দিব পাৰিছোঁ। আৰু মোৰ এইবোৰ কৰি ভাল লাগে, আৰু ভাল লগা কামবোৰ মই কৰিমেই। জানো জানো, তোক তো বুজাই লাভ নাই, তই কৰিবিয়ে। কাইলৈ তই ছুটি লৈ লচোন গাঁৱৰ স্কুলখনৰ পৰা। মোৰ মানে এটা কাম আছে, তয়ো গৈ দিব লাগিব লগত। নাই নাই মা, কাইলৈ কোনো পধ্যেই ছুটি ল'ব নোৱাৰোঁ। বেলেগ এদিনা ক'বা। আমাৰ ভাইটিয়ে ক'ত ছুটি ল'ব পাৰিব? আপুনি এটা কথা গম পাইছে নাই মা? কি কথানো? ডাঙৰ বোৱাৰী, আমাৰ ভাইটি সাধাৰণ মানুহ নহয় দেই। মানে বৌ, কি ক'ব বিচাৰিছা তুমি? আমাৰ ভাইটিয়ে বোলে বুবা মানুহকো গান গাই দিয়ে। মানে তুমি কি ক'ব বিচাৰিছা? সুধি চাওক আকৌ আপোনাৰ পুতেকক। বৌৱেৰা এইবোৰ কি কৈছে? মানৱ, ভাইটি তুমি কিন্তু কম নহয় দেই, বুবা ছোৱালীকো গান গাই দিছা। কেনেবাকে তাই প্ৰেমত পৰি নগ'লে হ'ল আৰু। বুবা ছোৱালীজনী লৈ আহিলে আমাৰ কি অৱস্থা হ'ব বাৰু? মাত চাত নোলাব, কথা বতৰা পাতিবলৈও নাই। মানুহে বুলিব ভৱানীৰ সৰু বোৱাৰীজনী বুবা। বৌ, কি আজে বাজে কথাবোৰ বকি আছা? মা, এইবোৰ একো নহয়। তাই বোবা, কিন্তু ইয়াৰ অৰ্থ এইটো হয় জানো যে তাইক সকলোৱে এৰি চলিব লাগে? তাই গান গাব নোৱাৰে সঁচা, কিন্তু তাই গান শুনি ভাল পায়। সেইকাৰণে মই তাইক সদায় মাতোঁ। তাই আগতে সদায় বাহিৰত ৰৈ আছিলেহি গান শুনিবলৈ। সদায় অহাৰ কাৰণে মই আজিকালি ভিতৰত বহাই থৈ দিওঁ গান শুনিবলৈ। সিমানেই কথা, আৰু একোৱেই নাই। তই গাঁৱলৈ গৈ থকা কথাটোৱে মই ভাল পোৱা নাই। গাঁৱৰ মানুহবোৰ কেনেকুৱা কি তই কেনেকৈ গম পাৱ? কোনেবা কি যাদু কৰি তোক নিজৰ কৰিবলৈ চেষ্টা কৰিব? আৰু এইখন ঘৰত যোগ্য বোৱাৰী কোন সেইটো তই ভালকৈ জান। আমি হ'লো পঢ়া শুনা সম্ভ্ৰান্ত পৰিয়ালৰ মানুহ। যদি তই গাঁৱৰ পৰা কাৰোবাক লৈ আহ নহয় ভুলতো, চাবি আকৌ তোক কেতিয়াও মাফ কৰা নহ'ব। তোমালোকৰ কথা কোনে শুনি থাকেনো? অৰ্থ নাইকিয়া কথা। মই গাঁৱৰ পৰা অনা ননা সেইবোৰ পাছৰ কথা। তোমালোকে মানুহক যে ইমান বেয়াকৈ ক'ব পাৰা নহয়। আৰু মোৰ যিমন যায় মই সেইটোৱে কৰিম। মোৰ ভাল লগা কামবোৰ মই জীৱনত কৰি যাম। তাত কিন্তু মোক কোনেও বাধা দিব নোৱাৰে। দেখিছে মা, ভাইটি কিমান দম। ভাইটিয়ে আপোনাকো একো কেৰেপ নকৰে। সঁচাকৈ মোৰ দৰে বোপা ছোৱালী এজনীক তেওঁ ইমান ইম্পৰ্টেঞ্চ দিছে। মই মোৰ জীৱনত তেওঁতকৈ ভাল মানুহ লগেই পোৱা নাই আজিলৈকে। তেওঁৰ ওচৰত থাকিলে যে ইমান ভাল লাগে। তেওঁৰ গানবোৰ শুনি ভাল লাগে, তেওঁৰ কথাবোৰ শুনি ভাল লাগে। এনেকুৱা লাগে যেন মই সদায় তেওঁৰ কাষত বহি তেওঁৰ কথাবোৰেই শুনি থাকিম, তেওঁৰ গানবোৰেই গাই থাকিম। ভগৱান, তুমি মোক কিয় এনেকুৱা বনালা বাৰু? মই মন যোৱা কথাষাৰো যে কাকো ক'ব নোৱাৰোঁ। আজিকালি গানৰ স্কুলৰ পৰা অহাৰ পিছত মানৱতালে মনত পৰি থাকে।
কেনেবাকৈ মই মানৱদাৰ প্ৰেমত পৰা নাইতো। নাই নাই, এইবোৰ মই কি ভাবিছোঁ, এয়া কেতিয়াও হ'ব নোৱাৰে। মই মানৱদাৰ কাৰণে ইমান এনেকৈ ভাবিছোঁ যে। মাজনীও, তই আজি গানৰ স্কুললৈ যাব নালাগে, ঘৰতে থাক। মই আজি অলপ ওলাই যাম বুলি ভাবিছোঁ, বজাৰৰ ফালে। তই ঘৰতে থাকিবি দেই, কিবা অসুবিধা পালে পেহীৰৰ ঘৰলৈ যাবিগে। মানৱ, ক'ৰবালৈ যোৱা হ'বলা? অঁ নয়না, মই স্কুললৈ যাওঁ। অ' গানৰ স্কুললৈ। আজি তুমি নোযোৱা হ'লে ঠিক আছিলে নেকি? তোমাৰ লগত মই ফুৰিবলৈ যোৱাৰ কথা ভাবি আছিলোঁ। নাই নাই নয়না, আজি নহ'ব, বেলেগ এদিনা যাম দিয়া। সেয়া মানৱ, তুমি যে মোৰ লগত টাইম স্পেণ্ডে নকৰা। চাবা আকৌ, বাক কৈ দিম মই। এইটো কথাত বৌয়ে আকৌ কি কৰিব? এনে কৈছে দিয়া। ঠিক আছে বাৰু, বেলেগ এদিনাই যাম। আৰু এটা কথা মনত ৰাখিবা, অহা সপ্তাহত আমাৰ এংগেজমেণ্ট আছে। গতিকে যিমান পাৰা গাঁৱৰ স্কুলত গান সামৰিবলৈ চেষ্টা কৰা। মই আহিছোঁ। জানো নহয় গাঁৱত কি কৰিবলৈ যায়। কেতিয়াবা গৈ পেলাই সেই বোবা ছোৱালীজনী এনেকুৱা চুলিত ধৰি জোকাৰিম নহয়, গম পাব তেতিয়া। ই গ'লেই নেকি নয়না? মানৱ, অঁ আণ্টি গ'ল গ'ল। আণ্টি নহয়, মা বুলি মাতিবা। অহা সপ্তাহত তোমালোকৰ এনেও এংগেজমেণ্ট আছেই। সদায় আণ্টি আণ্টি কৈ থকা যে পাহৰিয়ে যাওঁ জানেনে। যিয়েই নহওক, তোমালোক যে দুয়োজনী বাই ভনী আমাৰ ঘৰৰ বোৱাৰী হ'বা, সেই কথাটোৱে মোৰ ভাল লাগিছে। আগতে বৰ চিন্তা কৰিছিলোঁ, দুটা ল'ৰা দুজনী বোৱাৰী আহিব বেলেগ বেলেগ, সদায় মিলি থাকিবনে নোৱাৰিবনে। এতিয়া একে বাই ভনী যেতিয়া আৰু মোৰ চিন্তা নাই, সদায় মিলি জুলি খাব পাৰিবা। মা, আপুনি ক'বচোন মানৱক মোক ক'ৰবাত ফুৰাবলৈ লৈ যাবলৈ। তেওঁ মোৰ লগত টাইমে স্পেণ্ড নকৰে। তুমি চিন্তা নকৰিবা ৰ'বা, আৰু 3 দিনমানহে গানৰ ক্লাছ আছে গাঁৱত, তাৰপিছতে শেষ আৰু। হয় নেকি? মোকতো নক'লে মানৱে, জানাই দেখোন সি কথা কম কয় বুলি। আজি মনটো একেবাৰে ভাল লাগি থকা নাই ক্লাছৰ পৰা অহাৰ পিছত। ৰোহিণী আজি কিয় নাহিলে বাৰু ক্লাছলৈ? তাইতো সদায় আহে। আজি ৰোহিণীৰ অনুপস্থিতিত ক্লাছটো একেবাৰে ভাল নালাগিল। ৰোহিণীক বাৰু মোৰ ভাল লগা হৈছে নেকি লাহে লাহে? নাই নাই মানৱ, তই কেতিয়াও এনেকুৱা কৰিব নোৱাৰ। তোৰ মা আৰু বৌৱেৰাই মিলি খাই দিব কলিজা। নয়নাৰ লগত তোৰ বিয়া ঠিক কৰি থৈছে। তই এইবোৰ ভাবি সময় নষ্ট কৰি নাথাকিবি। এনেও 3 দিনহে আছে, কাইলৈ সকলোৰে পৰা বিদায় ল'ব লাগিব গাঁৱত, ৰোহিণীৰ পৰাও। দেখিছে মা, দেখিছে ভাইটিৰ কাণ্ড কাৰখানা। গাঁৱৰ সকলোৰে মুখত সেই বোবা ছোৱালীজনীৰ লগত লিলিমাই বুলিহে শুনিছোঁ। মানৱে মোৰ লগত কিয় এনেকুৱা কৰিছে? নয়না ৰ'বাচোন ৰ'বা, তুমি নাকান্দিবাচোন। কথাটো আনৰ মুখৰ পৰাহে ওলাইছে, অলপ ধৈৰ্য ধৰাচোন। মই মানৱৰ লগত কথা পাতিম নহয়। এতিয়া আৰু একো কথা পাতি লাভ নাই মা। মই জানো ভাইটিয়ে সেইজনী ছোৱালী সঁচাকৈয়ে ভাল পায়। নয়নাক এইফালে এনেই আশা দি থৈ দিছে। মোৰ ভণ্টিজনীক এনেকৈ দুখ দিয়ে কিন্তু মই একেবাৰে সহ্য নকৰিম। বোৱাৰী, তুমি ধৈৰ্য ধৰাচোন। কি হ'ল মা, ইমান চিঞৰ বাখৰ কিয়? আৰে নয়না, তুমি কান্দি আছা যে? চব তোমাৰ কাৰণে হৈছে এইবোৰ। মই আকৌ কি কৰিলোঁ? হ'ব হ'ব, ফুলা ভাই মূলা বনিব নালাগে। গোটেই গাঁৱত নিজৰ চৰ্চা কৰি এতিয়া ঘৰত মনে মনে সোমাই আছা। কি চৰ্চা কৰিলোঁ মই গাঁৱত? গোটেই গাঁৱৰ মানুহৰ মুখে মুখে চলিছে যে তোমাৰ আৰু সেই বোবা ছোৱালীজনীৰ মাজত সম্পৰ্ক আছে বুলি। গাঁৱৰ ল'ৰা ছোৱালীক গান শিকাবলৈ যোৱাৰ নামত এইবোৰহে কৰি আছাগে গৈ। মানৱ, তই আজিৰ পৰা গাঁৱলৈ যাব নোৱাৰ। তই ভুল শুদ্ধ মই একো বিচাৰ কৰিবলৈ নাযাওঁ। মুঠতে গৈ তই গাঁৱলৈ যোৱা বন্ধ। মা, এইবোৰ কি কৈছা তুমি? মই যি কৈছোঁ সেইটোৱে হ'ব লাগিব, নহ'লে কিন্তু কথা বেয়া হৈ যাব। ঠিক আছে, তোমালোকৰ কথা মতে কাম কৰিম বাৰু। তোমালোকে যদি এইটো কথাত অশান্তি পাইছা, তেতিয়াহ'লে তোমালোকক মই দুখ নিদিওঁ। কিন্তু আজি মই ল'ৰা ছোৱালীখিনিৰ পৰা বিদায় লৈ আহিম, তাৰপিছত মই নাযাওঁ। মোহিনী, তুমি ইয়াত কি কৰি আছা? হ'ব, একো ইচাৰা কৰিব নালাগে। আজিৰ পৰা আৰু গানৰ ক্লাছ নহয়, তুমি যাব পাৰা ঘৰলৈ। মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা বিদায় ল'বলৈকে আহিলোঁ। তুমি আৰু কেতিয়াও গান গাব নোৱাৰা। মোক একো হাতযোৰ কৰিব নালাগে ৰোহিণী। মুঠতে মই আজিৰ পৰা গাঁৱলৈ আৰু গান শিকাবলৈ কেতিয়াও নাহোঁ। আৰু তোমাকো মই বহুত চেষ্টা কৰিলোঁ গান গোৱাবলৈ, কিন্তু তুমি নোৱাৰিলা, আৰু তুমি কেতিয়াও নোৱাৰা। মই জানো, তুমি চাগে ভাবিব পাৰা মই কিয় এনেকৈ বন্ধ কৰি দিলোঁ গানৰ স্কুল বুলি। অহা সপ্তাহত মোৰ এংগেজমেণ্ট আছে, গতিকে মই স্কুললৈ আৰু আহিব নোৱাৰোঁ। তুমি আৰু মোৰ লগত কেতিয়াবা গান শুনিব পাম বুলি কেতিয়াও আশা নকৰিবা। কিন্তু এটা আশা সদায় থাকি যাব, তোমাৰ পৰা গান শুনা। কিন্তু কি কৰিবা, তুমিতো গান গাব নোৱাৰা, আৰু তুমি কেতিয়াও গান গাব নোৱাৰা, কেতিয়াও নোৱাৰা। পাৰিম মই। মই পাৰিম। ৰোহিণী, মানৱদা, মই কথা ক'ব পাৰিছোঁ। মানৱদা, মই কথা পাতিব পাৰিছোঁ। চাওকচোন, মই কথা কৈছোঁ। ৰোহিণী, তুমি সঁচাকৈয়ে কথা কৈছা। ৰোহিণী, তুমি আৰু আজিৰ পৰা গান গাব পাৰিবা। মানৱদা, মই কেতিয়াও ভবা নাছিলোঁ মই কথা ক'ব পাৰিম বুলি। আপোনাৰ কাৰণে মই আজি কথা ক'ব পাৰিলোঁ। থেংক ইউ মানৱদা। ৰোহিণী, দেউতা, মোক মাতিছিলা? মাজনী, আজি মানৱৰ কাৰণে তুমি মাতটো ঘূৰাই পালা। তোমাৰ এই মাতটো শুনি আমি নথৈ সুখী হৈছোঁ। মানৱক কিবা এটা দিব লাগিব নহয়। যিমান হ'লেও তুমি তাৰ লগত গান শিকিব গৈছিলা, গুৰু নহয় জানো তেওঁ? দেউতা, মানৱদাক মোৰ জীৱনটোৰ বাহিৰে মই একো দিব নোৱাৰোঁ। মানৱ, তুমি?
অঁ খুৰা, ৰোহিণী ঘৰত আছেনে? অঁ আছে আছে। তাই ঠিকে আছেনে খুৰা? ঠিকে আছে অ'। তোমাৰ কৃপাতে আজি ৰোহিণীয়ে নিজৰ মাতটো ঘূৰাই পালে। নাই নাই খুৰা, তেনেকৈ কিয় কৈছে? এয়াতো সকলো ভগৱানৰ লীলা। আপুনি ভগৱানক ধন্যবাদ বুলি কওক। আচলতে মই আপোনাৰ ওচৰলৈকে আহিছিলোঁ। কোৱা মানৱ। মই ৰোহিণীক বিয়া পাতিব খোজো। মই তাইক বহুত ভাল পাওঁ আৰু বহুত ভালকৈ ৰাখিম। পৃথিৱীৰ সকলো সুখ দিবলৈ চেষ্টা কৰিম। খুৰা, প্লিজ আপুনি না নকৰিব। মইনো কি না কৰিম অ' বোপাই? আমাৰ অৱস্থা দেখিছাই, কেনেকে জীয়াই আছো। তাৰ পিছতো যদি তুমি ৰোহিণীক বিয়া পাতিব খোজা, মোৰ কোনো আপত্তি নাই। ৰোহিণীৰ লগতহে তুমি কথা পাতি ল'বা। মই জানো খুৰা, ৰোহিণীয়ে কেতিয়াও না নকৰে। আৰু যদি মই না কৰোঁ? মাজনী, মানৱে তোমাক খুজিবলৈকে মোৰ ওচৰলৈ আহিছে। জানো দেউতা, কিন্তু তেওঁলোক ধনী মানুহ। আমাৰ দৰে মানুহৰ লগত সম্পৰ্ক ৰাখিব জানো? ৰোহিণী, তুমি আজিলৈকে মোক ইমানেই বুজিলা নেকি? মই কি ধনী দুখীয়া চাই প্ৰেম কৰিম নেকি? ধেমালি কৰিছোঁ মানৱ দা, আপোনাৰ দৰে মহান মানুহ আৰু ক'ত পাম? মানৱ, মোৰ এজনীয়ে ছোৱালী। মইতো সদায় চিন্তিত হৈ আছিলো, মই মৰাৰ পাছত মোৰ ছোৱালীজনী কি হ'ব বুলি। আজি তোমাৰ দৰে এজন যোগ্য জোঁৱাই পাই মই অতিশয় আনন্দিত হৈছো। আজিৰ পৰা মই আমাৰ ৰোহিণীক তোমাৰ হাতত গতালো। তোমালোকে সদায় একেলগতে সুখী থাকা।